নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মই অলপমান মানুহজনী এইকেইদিন ব্যস্ত আছোঁ, সেইকাৰণে কাৰোৰে লাইভত যাব পৰা নাই আৰু নিজেও ভিডিঅ' বনাবলৈ সময় পোৱা নাই। সেইকাৰণে ভাবিলোঁ আজি মই ঘৰুৱা কামৰে ভিডিঅ' অকণমানকৈ আপোনালোকলৈ আগবঢ়াই দিওঁ, কাৰণ ৰেচিপি ভিডিঅ'বিলাক বনালে অকণমান সময় লয় আৰু বনাবলৈ একেবাৰে মোৰ হাতত সময় নাই। মই এতিয়া দেখিছে ৰাতিপুৱা 8টামান বাজিলে, এইফালে আহি লৈছোঁ অকণমান ফাৰ্মখন চফা কৰোঁ বুলি, কাৰণ মুৰ্গী নাই, হ'লেও অলপমান চফা কৰোঁ। আৰু মুৰ্গী যিকেইটা দেখিছে এইকেইটা আচলতে নিবিকোৱে, এইকেইটা খাবলৈকে বুলি ৰাখি দিম আৰু নতুনকৈ নানো, কাৰণ মই ঘৰৰ কাম আৰম্ভ কৰিছোঁ। মিস্ত্ৰীক ৰান্ধি বাঢ়ি খুৱাই মেলি মানে থাকোঁতেনে মুৰ্গী ফাৰ্মত লাগিবলৈ সময় নহ'ব, সেইকাৰণে মুৰ্গী চুৰ্গী নানো। আৰু ফাৰ্ম চফা কৰাৰ পিছত এইফালে মই এতিয়া আহি গ'লোঁ, মই গৰুজনী অকণমান খীৰাই লওঁ বুলি, কাৰণ কাম বাঢ়িল নতুনকৈ আৰু এটা, এনেই কামৰ অন্ত নাই, তাতে আৰু এটা কাম বেছি হ'ল, গৰুজনী জগি থাকিল। এতিয়া এইক অকণমান খীৰাই লওঁ। আৰু ইয়াৰ আগতে মই মানে ৰাতিপুৱা মই গৰু ফাৰ্ম চফা কৰা আৰু গাখীৰ খীৰাবলৈ অহাৰ আগতে গোটেই সম্পূৰ্ণ ঘৰৰ কাম বন কৰি গা পা ধুই ৰান্ধি বাঢ়ি ল'ৰাক খুৱাই স্কুললৈ পঠিয়াই লৈছোঁ। এতিয়া এয়া গাখীৰ খীৰাইছোঁ আৰু গাখীৰ খীৰাই হ'লে মই এফালে পানী মাৰি লৈছোঁ ৱালত, কাৰণ ৱালখন প্লাষ্টাৰ কৰিব আৰু মিস্ত্ৰীয়ে এনেকৈ পানী মাৰি থাকিলে সময়টো যায়। সিহঁতে মোক কৈছে যে পানীটো ৰাতিপুৱা মাৰি থবি আমি অহালে, সেইকাৰণে মোৰ এতিয়া 9টা 9:30 মানেই হৈ গ'ল। এতিয়া মই একেৰাহে পানী মাৰি আছোঁ, মানে ফাৰ্ম চফা কৰি গাখীৰ খীৰাই মেলি হোৱাৰ পিছত এতিয়ালৈ মিস্ত্ৰীও পালেহি। সিহঁতে কৈছে হ'ব দে, যিখিনি মাৰিলি আৰু তই কাম কৰগৈ, ময়ে বাকীখিনি আমি মাৰি দিম বুলি। এয়া হৈ গৈছে আৰু মাৰি, মানে বহুত ভিজাই ল'ব লাগে। ধুনীয়াকৈ মই ৱালতো পানী মাৰিলোঁ। ৱালত পানী মাৰি থাকোঁতেনেই মোৰ মানে 1 ঘণ্টামান গুচি গ'ল, কাৰণ ৱালখন নিতিতে, কাৰণ ঘৰটো মই যোৱা বছৰেই বনাইছিলোঁ। এইবছৰ মানে বাহিৰটো এইবছৰ প্লাষ্টাৰ কৰিম। বাহিৰ মানে ইফালে সিফালে হ'ল, অকল 2টা ছাইড প্লাষ্টাৰ আছিলে। এতিয়া এইখিনি কৰি ল'ম। এয়া পানী মাৰি মাৰি মোৰ ভাগৰি গ'লোগৈ। এতিয়া গা পা ধুই আহি গাখীৰ চাখীৰ চেকি মেলি গাখীৰখিনি পাক কৰি ল'বলৈ গৈছোঁ আৰু 11টামান বাজিলে। এইফালে মই এতিয়া মিস্ত্ৰীকো এনেকৈয়ে চাহ দিবলৈ লৈছোঁ। এইফালে গাখীৰো গৰমাই আছোঁ আৰু লগতে এইফালে চাহো উঠাই দিছোঁ, মানে সময় একেবাৰে অভাৱ। আৰু এইফালে চাহখিনি হয় মানে মই এটা অমিতা কাটি লৈছোঁ। এইখিনি অমিতা হৈ গ'ল দেখিছেনে, মানে ৰৈ থাকিবলৈ একেবাৰে সময়ে নাই, মুঠতে লাগি থাক কামত। আৰু এইফালে সিহঁতে কালিয়ে কৈছিলে আমি কাইলৈ মটৰ দালি খাম, সেইকাৰণে এয়া কালি ৰাতিয়ে মটৰ তিয়াই থৈছিলোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ বাহিৰত ধুই আনি লৈছিলোঁ। এতিয়া কুকাৰ এটাতে ভৰাই দিম। চাহখিনি হয় মানে মই কিমান কাম কৰি আছোঁ আপোনালোকে দেখিছেনে, কাৰণ ৰৈ ৰৈ কৰি থাকিবলৈ একেবাৰে সময় নাই। আৰু লগতে এটা এয়া আলু ভৰাই দিছোঁ মটৰ অমিতাৰ লগত সৰুকৈ কাটি, হৈ গৈছে এইখিনি। এতিয়া এয়া মই চাহখিনিও হ'ল, এইফালে কুকাৰত পাতি দিছোঁ, মানে চাহ খাওঁ মানে এইফালে মটৰ দালিখিনি বইল হৈ থাকক। আৰু এয়া দেখিছেনে গোটেই ৰাতিপুৱাৰ পৰা এতিয়া 11টা বাজিলে। এতিয়া মিস্ত্ৰীৰ লগত একেলগে বহি চাহ খাম বুলি ভাবিছোঁ। মিস্ত্ৰী মানে এহেঁত আকৌ মোৰ দাদা আহে দেই, এটা হৈছে জেঠাই ল'ৰা আৰু এইটো হৈছে মোৰ বৰ্তাৰ ল'ৰা, সেইকাৰণে ইহঁতৰ লগতে বহি এনেকৈ মানে চাহ তাহ খাইছোঁ। আৰু লগতে মোৰ তিতা চুলিখিনি শুকুৱাই লৈছোঁ, কাৰণ ইমান বেছি ৰ'দ গৰম, এনেকৈ চুলিখিনি মেলি ভাত বনাবলৈ অশান্তি হ'ব। আৰু ইহঁতৰ লগতে দুই এটা কথাও পাতিলোঁ। আৰু ই তামোল কাটিলে, অকণমান মোক দিলে, মই কৈছোঁ সৰুকৈ দিছ, তামোলটো ময়ে আনি দিছিলোঁ। আৰু ইহঁতে কৈছে হ'ব যা কাম কৰগৈ বুলি। মই কৈছোঁ হ'ব, তহঁতে খাবলৈ পালেই হ'ল। আৰু এইফালে এতিয়া মই অকণমান গেছতে তেল দিছোঁ, তাতে অকণমান আদা নহৰু দি দিছোঁ, বেছি মছলা চছলা নিদিওঁ, একেবাৰে ৰ'দ দি আছে বহুত বেছি। আৰু এইফালে বইল কৰি লোৱা মানে মটৰ দালিখিনি তেল মাৰিবলৈ লৈছোঁ। প্ৰথমতে আদা নহৰুখিনিকে অকণমান ভাজি ল'লোঁ। এয়া দেখিছে বইল কৰি লৈছিলোঁ, এইখিনি কুকাৰৰ পৰা কাঢ়ি এতিয়া এনেকৈ দি দিছোঁ। অকণমান হেতাখনেৰে এনেকৈ লৰাই অকণমান ঢাকি থৈ দিছোঁ উতলা হওক বুলি। আৰু তেতিয়ালৈকে মই এয়া দেখিছেনে 2টা বঙালীৰ অমৰা কাটি লৈছোঁ, কাৰণ এইখিনি চাটনি বনাম। এহেঁতে চাটনি খাই বহুত বেছি ভাল পায়, কৈয়ে থাকে চাটনি বনা, সেইকাৰণে এনেকৈ 2টা অমৰাকৈ কাটি লৈছোঁ। আৰু লগতে এটা নহৰু আৰু অকণমান আদাও গুচাই লৈছোঁ। তেতিয়ালৈকে মোৰ মটৰ দালিখিনি উতলি আহি যাবগৈ। আৰু এয়া দেখিছে মোৰ এইখিনি কাটিও হ'ল, আৰু এইফালে মোৰ মটৰ দালিখিনিও হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ থৈ দিলোঁ আৰু এয়া লাহেকৈ গেছটো অফ কৰি দিছোঁ আৰু ঢাকি থৈ দিছোঁ। এইখিনি হ'ল আৰু মানে মোৰ ভাত আৰু দালিখিনি হৈছে। মই আৰু এইফালে আলুও ভাজি ল'লোঁ, সেইখিনি হৈছে। এতিয়া মই গুচাই লোৱা এয়া দেখিছেনে অমৰা 2টা এনেকৈ কুকাৰত দি দিছোঁ। এই 2টা বিলাতী অমৰা, আচলতে আমাৰ যে ডাঙৰ ভিতৰত গুটি থকা অমৰাটো নহয়, এইটো বেলেগ, এইটো গোটেই ভিতৰটোত গুটি নোলায়, এনেকৈ মঙহে ওলায়। এনেকুৱা অমৰা ভিডিঅ' মোৰ চেনেলত আগতে আছে বাৰু। এয়া 2টা কাটি লৈ ল'লোঁ কুকাৰতে। এইটো এনেও খাবলৈ ভাল দেই, মই এনেও খাই থাকোঁ নিমখ লগাই, মন যায় খাবলৈ। আৰু এইফালে এয়া আদা নহৰু অকণ দি দিছোঁ, লগতে 2টামান জলকীয়া। আৰু এইখিনি আজি বুধবাৰ কাৰণে মই ভাত নাখাওঁ, সেইকাৰণে বুট তিয়াই থৈছিলোঁ, বুটো এমুঠি দি দিছোঁ।
আৰু লগতে ইয়াত নৰসিংহৰ পাত 4টামান দি দিছোঁ। আচাৰ কি চাটনিকণ দেখিবলৈ ভালেই হৈ যাব সেইকাৰণে। আৰু এতিয়া এইখিনি মই মিক্সাৰত ধুনীয়াকৈ পিচি চাটনি কৰি লৈছোঁ। আৰু এয়া হৈ গ'ল। মই বাতি এটাত এনেকৈ উলিয়াই লৈছোঁ কাৰণ খাবলৈ অকণমান সময় আছে। এতিয়া 11:30 12টামান হৈছে, তেতিয়ালৈকে বেয়া হৈ যাব, বহুত বেছি ৰ'দ দিছে। সেইকাৰণে চাটনিকণ অকণমান এনেকৈ নি পেলাই ফ্ৰিজতে থৈ আহোঁ, তেতিয়া ঠাণ্ডা হৈ থাকিব, মানে খাবলৈও বেছি ভাল লাগিব। আৰু এইফালে খুৱাই বোৱাই মিস্ত্ৰী হোৱাৰ পিছত 2টা 2:30মান বাজিলে। বাচন বৰ্তন ধুই হোৱাৰ পিছত এইফালে চাওক আকৌ মোৰ কি গতি হ'ল। মুঠতে কামৰ অন্ত নাই। এইফালে দেখিছে সিহঁতে বাহিৰৰ ছাইডত ৱাল মাৰোঁতেনে গোটেই পানীবিলাক আহি ভিতৰ পালেহি। এইখিনি আকৌ মই এতিয়া আঁতৰাব লাগিব। মিস্ত্ৰীক মুঠতে খুৱাই বোৱাই আজৰি হৈ গৰু ছাগলী ছাঁত থৈ নহ'লে আকৌ মোৰ কাম ওলাই গ'ল। এয়া দেখিছেনে, এইখিনি গোটেই মানে ভিজি মেলি আদায় হৈ গ'ল সম্পূৰ্ণ। ইফালে সিহঁতি বাহিৰত পানীটো মাৰি থকাৰ কাৰণে এইফালে গুচি আহিলে। মই দৰ্জাখন বন্ধ কৰি ল'বলৈও নহ'লে, আৰু সিহঁতেও লক্ষ্য নকৰিলে কথাটো, সেইকাৰণে গোটেই বেছি পানী হৈ গ'ল। এতিয়া এয়া আকৌ মই মানে মোচা কোচাত লাগি গ'লোঁ। দেখিছেনে, আজৰি নাই। এতিয়া 3:30মান বাজি গ'লগৈ। এতিয়ালৈকে মই মানে চুলিখিনি ফনিয়াবলৈও সময় পোৱা নাই, আজৰি নাই। আকৌ এইফালে ল'ৰাও স্কুলৰ পৰা পাবহি হ'ল, আকৌ কামেই আৰম্ভ, মানে দিনটো আজৰি নাই। সেইকাৰণে এনেকৈ মুঠতে গোটেই দিনটো ব্যস্ত হৈ থাকিব লগা হৈছে। আপোনালোকে বেয়া চেয়া নাপাব, ক'তো যাব মেলিব পৰা নাই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো অকণমান চাই পেলাই সহায় কৰি দিব বুলি ভাবিলোঁ। আৰু দেখিলে আৰু মই কিমান ব্যস্ত আছোঁ তাকো আপোনালোকক অকণমান দেখাই দিলোঁ। কামৰ মানুহৰ অন্ত নাই, হ'লেও মোৰ অলপ কাম বেছিয়ে হয়, কাৰণ গৰু ছাগলী হাঁহ মুৰ্গীবিলাক মোৰ থাকেই। আৰু ইয়াত ধুনীয়াকৈ মই আকৌ ইয়াত আচলতে মই ইয়াত 3 নম্বৰ বাৰ মুচিছোঁ দেই ঠাই। আৰু এইফালে দেখিছেনে, ইহঁতে এইফালে এনেকৈ ঢালাইখিনি মাৰি আছে তলত, সেইকাৰণে ইমান বেছি পানী হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। বাই বাই।